মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ পাঠ 9 নব্যধৰ্মীয় ভাৱধাৰা উত্থান। এই পাঠটোত থকা মূল প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰসমূহ নিজৰ বহীত লিখি ৰাখিবলৈ যত্ন কৰিবা। তেতিয়াহ'লে আজি আমি এই পাঠটোত থকা প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিবলৈ আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, উত্তৰ লিখা। একত আমাৰ কেইটামান প্ৰশ্ন দিয়া আছে আৰু প্ৰত্যেকটো প্ৰশ্নৰ আমি উত্তৰ লিখিব লাগে। 1 ক, ভক্তিবাদ বুলিলে কি বুজা? উত্তৰ, আবিধানিক অৰ্থত ভক্তি বোলোতে ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধাক বুজায়। সেই ফালৰ পৰা ক'বলৈ গ'লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই ভক্তিবাদ। প্ৰশ্ন 1 খ, ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি? উত্তৰ, ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হৈছে 1 নম্বৰ, খ্ৰীষ্টীয় 7ম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত আলবাৰ আৰু নাইনাৰ নামৰ দুটা সম্প্ৰদায় দুটাৰ পৃষ্ঠপোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল। এই দুয়োটা সম্প্ৰদায়ে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনৰ গুৰুত্ব দিছিল। 2 নম্বৰ, মধ্যযুগত ইছলাম ধৰ্মৰ আবিৰ্ভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল। প্ৰশ্ন 1 গ, দিব্য প্ৰবন্ধন কি? উত্তৰ, আলবাৰসকলৰ গীত মাত মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। আলবাৰসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধম বোলে। প্ৰশ্ন 1 গ, উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ ঘূৰি ধৰোঁতা 4গৰাকী ব্যক্তিৰ নাম লিখা। উত্তৰ, উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ ঘূৰি ধৰোঁতা 4গৰাকী ব্যক্তিৰ নাম হ'ল নানক, তুলসীদাস, কবীৰ আৰু ৰামানন্দ। প্ৰশ্ন 1 ঙ, শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে? উত্তৰ, ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে। এইখিনিতে 1 নম্বৰত থকা প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰা হ'ল। এতিয়া আমি 2 নম্বৰত থকা প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা কৰিম। পাতৰ আলমত উপযুক্ত শব্দৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা। 2ত কেইটামান আমাৰ খালী ঠাই দিয়া আছে আৰু প্ৰত্যেকটো খালী ঠাই মই পূৰণ কৰি দিছোঁ আৰু যিটো খালী ঠাই পূৰণ কৰিছোঁ তাৰ তলত আণ্ডাৰলাইন কৰি দিছোঁ। তোমালোকে এইটো শব্দৰে খালী ঠাই পূৰ কৰি ল'বা। 2 কম, শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী। ইয়াৰ খালী ঠাইত বহিছে অদ্বৈতবাদ। খ, খ্ৰীষ্টীয় 9ম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ আবিৰ্ভাৱ ঘটিছিল। খালী ঠাইত আণ্ডাৰলাইন কৰা আছে যে 9ম শতিকাৰ। গ, ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। গ, তুলসীদাসক বাল্মীকিৰ অৱতাৰ বুলি গণ্য কৰিছিল। 2 ঙ, কবীৰে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহক দোহা বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, চমু টোকা লিখা। তলত আমাক কেইটামান চমু টোকা লিখিবলৈ দিছে আৰু প্ৰত্যেকটো চমু টোকাত তলত লিখি দিয়া হৈছে। তোমালোকে ঠিক এনেদৰে চমু টোকা লিখি ল'ব পাৰা। 3 ক, শংকৰাচাৰ্য। উত্তৰ, দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বত ভক্তিবাদৰ জন্ম হৈছিল।
শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী। তেওঁৰ মতে আত্মা আৰু পৰমাত্মাৰ মাজত কোনো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান। সৎজ্ঞান আৰু সৎকৰ্মৰ যোগেদি মানুহে মুক্তি লাভ কৰিব পাৰে। তিনিশ জ্ঞানদেৱ। উত্তৰ উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত 13 শতিকাত ভক্তি আন্দোলনৰ সূচনা হয়। জ্ঞানদেৱে গীত মাতৰ ধাৰাই ভগৱানৰ ভক্তিৰ বাণী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। প্ৰচলিত সমাজ ব্যৱস্থাৰ জাতিভেদ প্ৰথা, ধনী দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথা জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল। জ্ঞানদেৱৰ বাণী পৰৱৰ্তী সময়ত তেখেতৰ অনুগামী দ্বাৰা অন্য অঞ্চলতো প্ৰচাৰিত হৈছিল। ৰামানন্দৰ ওপৰত চমুটকা লিখিব লাগে। উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল ৰামানন্দ। তেওঁ এগৰাকী পণ্ডিত আৰু সমাজ সংস্কাৰক আছিল। তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম। তেওঁৰ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মুকলি দিছিল। তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ শিষ্যৰ অন্যতম আছিল কবিৰ। নানকৰ ওপৰত চমুটকা লিখিব লাগে। উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোঁতাসকলৰ অন্যতম আছিল গুৰু নানক। কবিৰৰ ভক্তি মাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল। নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল। তেওঁৰ মতে ঈশ্বৰ এজন, তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ। গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী সময়ত শিখ বুলি জনাজাত। মীৰাবাই। উত্তৰ 13 শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে। গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাইয়েও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। জনসাধাৰণৰ মাজত এই ভক্তি মাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। এইখিনিতে 3 নম্বৰত থকা চমুটুকাৰ প্ৰশ্নখিনি সমাধান কৰিলোঁ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো উত্তৰ আমি চাম। 4 নম্বৰ কৈছে আলৱাৰসকল কোন? তেওঁলোকৰ মূল ধৰ্মমত কি আছিল? উত্তৰ খ্ৰীষ্টীয় 7ম শতিকাত দাক্ষিণাত্যৰ তামিল ৰাজ্যত ভক্তিবাদ আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলৱাৰ নামৰ সম্প্ৰদায়টো। আলৱাৰসকল ভগৱান বিষ্ণুৰ উপাসক আছিল। তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ আৰু সৃষ্টিৰ মূল। অসংখ্য ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ হয়। মানুহৰ মাজত ভগৱানক পাব পাৰি। গতিকে জীৱপ্ৰেমেই ভগৱত প্ৰেমৰ আধাৰ। এই সম্প্ৰদায়টোৱে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঐশ্বৰিক শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল। প্ৰশ্ন 5, চুফীবাদৰ মূলমন্ত্ৰ কি আছিল? ভাৰতত চুফীবাদ প্ৰসাৰত লোৱা দুগৰাকী ব্যক্তিৰ নাম লিখা। উত্তৰ চুফীবাদৰ মূলমন্ত্ৰ হৈছে এক ভগৱানকে উপাসনা কৰা। চুফীবাদৰ মতে
প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি। চুফিবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে নিজামুদ্দিন আউলিয়া আৰু মাইনুদ্দিন চিস্তি। প্ৰশ্ন 6, কবিৰ কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল? উত্তৰ, কবিৰ মুছলমান তাঁতী পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল। অন্যান্য ভক্তি মাৰ্গৰ সাধকসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল। ভগৱানক তেওঁ ৰাম, হৰি, খুদা, আল্লাহ আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। কবিৰে ভক্তিৰসৰ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। জনসাধাৰণৰ মাজত এই কবিতাসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ভক্তি মাৰ্গৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। সেয়েহে কবিৰ হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল। প্ৰশ্ন 7, ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল? উত্তৰ, মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহ্বানে গা কৰি উঠিছিল। বিশেষকৈ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতিভেদ প্ৰথা, উচ্চ নীচ, ধনী দুখীয়াৰ পাৰ্থক্যই সমাজৰ নিম্ন শ্ৰেণীৰ লোকক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছিল। তেওঁলোকে ইয়াৰ পৰা মুক্তি বিচাৰিছিল। জনসাধাৰণক এই ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰবোৰৰ পৰা মুক্তি দিয়াই এখন ভক্তিৰসত নিমজ্জিত সমাজ গঠন। ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল। প্ৰশ্ন 8, ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি? উত্তৰ, ভাৰতবৰ্ষত সমাজ সংস্কাৰৰ দিশত ভক্তি আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল। এই আন্দোলনৰ ফলত সমাজৰ জাতিভেদ প্ৰথা, উচ্চ নীচ, আচাৰ অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল। উদাৰ মানৱীয় দৃষ্টিভংগী, ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীয়েও পুৰুষৰ লগে লগে সমানে ধৰ্ম চৰ্চা কৰাৰ সুযোগ লাভ কৰিছিল। ভক্তি আন্দোলনৰ গুৰি-ধৰোঁতাসকলে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক ভাষাৰো উত্থান ঘটিছিল। পণ্ডিতসকলৰ মতে ভক্তি আন্দোলনৰ জৰিয়তে মধ্যযুগীয় ভাৰতত সামাজিক পুনৰ্জাগৰণৰ আশা-আকাংক্ষা পৰিলক্ষিত হৈছিল। উপৰোক্ত কাৰণবোৰৰ বাবেই ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈছিল। প্ৰশ্ন 9, শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে 50টামান শব্দৰ ভিতৰত একোটি টোকা লিখা। উত্তৰ, খ্ৰীষ্টীয় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ সূচনা কৰে। তেখেতে ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি হিন্দু ধৰ্মৰ মূল শাস্ত্ৰবোৰ খৰচি মাৰি অধ্যয়ন কৰিছিল। ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মত পোষণ কৰি তেখেতে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল। ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নতুনকৈ গঢ়ি তুলিলে। অসমীয়া সমাজ জীৱনটোক একত্ৰিত কৰিবলৈ তেওঁ সততা, সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল। ভক্তিবাদক প্ৰচাৰ কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰতো মনোনিৱেশ কৰিছিল। ধৰ্মক জনসাধাৰণৰ কাষ চপাই আনিবলৈ শংকৰদেৱে সংস্কৃতৰ সলনি ব্ৰজাৱলী ভাষা আৰু অসমীয়া ভাষাত ধৰ্মশাস্ত্ৰবোৰ ৰচনা কৰিছিল। সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধোন
সুদৃঢ় কৰিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল। এইখিনিতে আমাৰ এই পাঠটোত থকা মূল প্ৰশ্নৰ উত্তৰৰ বিষয়ে আলোচনা সম্পূৰ্ণ কৰিলোঁ। তোমালোকক অশেষ ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে মই তোমালোকৰ বাবে প্ৰস্তুত কৰা ভিডিঅ'সমূহ অতি সহজে তোমালোকে লাভ কৰিব পাৰা। আৰু নিজৰ বন্ধুবৰ্গলৈ ভিডিঅ'ৰ লিংকবিলাক শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও নিজৰভাৱে প্ৰয়োজনীয় প্ৰশ্নসমূহ এইটো ভিডিঅ'ৰ যোগেদি লাভ কৰি তেওঁলোকো যাতে উপকৃত হয়। অৱশেষত সকলোকে ধন্যবাদ জনাই